Welcome to Physics Care. তো আজি আমি ডিসকাস কৰিম সেকেন্ড ইয়াৰ এটা নতুন টপিক অপটিক্স য'ত ষ্টাডি কৰা হয় লাইটৰ ওপৰত ঠিক আছে study of light, the branch of physics where study about light, studies of light. Optics পাৰ্টত আমি মেইনলি ডিসকাস কৰিম লাইটৰ ওপৰত লাইটৰ প্ৰপাৰ্টি একচুয়ালি লাইট কি হয় টেষ্ট লাইট এটা প্ৰথম কথাটো হ'ল লাইট মানে কি লাইট মানে কি that is what is light it is light তো যদি আমি সাধাৰণভাৱে ভাবো লাইট মানে হ'ল আমাৰ চাৰিওফালে যিমানবোৰ অবজেক্ট আছে আমি যাৰ সহায়ত দেখো তাকেই কোৱা হয় লাইট বা পোহৰ something that make vision possible something that make vision possible is called light যাৰ কাৰণে vision possible হয় তাকে কোৱা হয় লাইট ঠিক আছে যদি আমি সায়েন্সৰ ভাষাত ক'ব যাওঁ লাইট টুক কোৱা হয় electromagnetic radiation electromagnetic radiation এটা কথাটো হ'ল electromagnetic radiation মানে কি what is electromagnetic radiation electromagnetic radiation suppose আমি এটা এক্সাম্পল লওঁ ধৰি ললো আমাৰ সানটো ঠিক আছে ধৰি ললো সানটো due to nuclear reaction বা nuclear fusion বা nuclear fusion যাৰ কাৰণে সানৰ সাৰফেসখনত huge amount of energy release হয় সাৰফেসখনত energy release হয় huge amount of energy release হয় আৰু এই এনাৰ্জি খিনি যদি আমি চাওঁ আৰ্থত কেনেকৈ আহে তো সানৰ সাৰফেসখনত হিউজ এমাউণ্ট অফ এনাৰ্জি ৰিলিজ হয় আৰু সেইখিনি আৰ্থত ৰেডিয়েশ্যন প্ৰক্ৰিয়াৰে আহে মেইনলি ৰেডিয়েশ্যন প্ৰক্ৰিয়াৰে আৰ্থলৈ আহে আৰু এই ৰেডিয়েশ্যন প্ৰক্ৰিয়াৰে যে আহিলে তো এই ৰেডিয়েশ্যনখিনি হৈছে এনাৰ্জিৰ এটা ফৰ্ম হৈছে ৰেডিয়েশ্যনখিনি হৈছে এনাৰ্জিৰ এটা ফৰ্ম আৰু এই এনাৰ্জিৰ ফৰ্মখিনিত দুখন ফিল্ড থাকে এখন হৈছে ইলেক্ট্ৰিক ফিল্ড আৰু এখন হৈছে মেগনেটিক ফিল্ড অৰ্থাৎ ইলেক্ট্ৰিক আৰু এখন মেগনেটিক ফিল্ড লৈ এই ৰেডিয়েশ্যন পাৰ্টটো গঠিত হয়
যেনেকৈ এনাৰ্জিখিনি আৰ্থলৈ আহে, যাক কোৱা হয় ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন। মেগনেটিক ৰেডিয়েশ্যন, ইলেক্ট্ৰিক এণ্ড মেগনেটিক ফিল্ড, অৰ্থাৎ দুখন ফিল্ড থাকে, এখনক কোৱা হয় ইলেক্ট্ৰিক আৰু এখনক কোৱা হয় মেগনেটিক ফিল্ড। যদি আমি চাওঁ ইলেক্ট্ৰিক এণ্ড মেগনেটিক ফিল্ড মানে কি, ছাপ'জ আমি এটা চাৰ্জ ধৰি ল'লোঁ কিউ, ছাপ'জ কিউ বি দ্য চাৰ্জ। যদি আমি কিউ চাৰ্জটোক যদি এচিলাৰেটেড কৰাওঁ, যদি এটা চাৰ্জক এচিলাৰেটেড কৰাওঁ, ইয়াৰ লগে লগে চাৰ্জটোৰ কাৰণে দুখন ফিল্ড প্ৰডিউচ হয়, এখনক কোৱা হয় ইলেক্ট্ৰিক ফিল্ড আৰু এখনক কোৱা হয় মেগনেটিক ফিল্ড। যাৰ পৰা আমি পাওঁ ইলেক্ট্ৰিক এণ্ড মেগনেটিক ফিল্ড, বা ইয়াক ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন বুলিও বা ইলেক্ট্ৰমেগনেটিক ৱেভ বুলিও কোৱা হয়। তো ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যনৰ বহুতকেইটা ৰেৰ টাইপ আছে। এক্স ৰে, গামা ৰে, আল্ট্ৰাভায়োলেট ৰে, এক্সেট্ৰা। তাৰ ভিতৰত অনলি ভিজিবল ৰেখিনিহে আমি খালী চকুৰে দেখা পাওঁ, আৰু যাৰ ৱেভ লেংথ 400 to 700 নেন'মিটাৰ। আৰু এই খালী চকুৰে দেখি পোৱা ৰেখিনি, ছাপ'জ ভিজিবল ৰেখিনিকে কোৱা হয় লাইট বুলি। আৰু লাইটটোক আৰু এটা নামেৰে তোমালোকে আগত পাইছা, যিটো কোৱা হয় ভিপ 0। ছাপ'জ এটা প্ৰিজমৰ মাজেদি যেতিয়া লাইটটো যাবলৈ দিয়া হয়, এই 7টা লাইটলৈ কনভাৰ্ট হয়, আৰু সেইটোক কোৱা হয় ভিপ 0, আৰু যিটোক ভিজিবল ৰে বুলি কোৱা হয়, আৰু ইয়াকে কোৱা হয় লাইট বুলি, লাইট বা পোহৰ। আৰু ইয়াৰ ৱেভ লেংথটো 400 নেন'মিটাৰ to 700 নেন'মিটাৰ। ঠিক আছে? নেক্সট, যদি আমি চাওঁ অপটিক্স পাৰ্টটো মেইনলি দুটা পাৰ্টত ডিভাইড কৰা হয়। অপটিক্স পাৰ্টটোক মেইনলি দুটা টাইপত ডিভাইড কৰা হয়। এটা পাৰ্টক কোৱা হয় ৰে অপটিক্স আৰু এটা কোৱা হয় ৱেভ অপটিক্স। কালি ক্লাছটোত মই যিহেতু উল্লেখ কৰিছিলোঁ, আৰু আমি প্ৰথম ৰে অপটিক্সৰ ওপৰত ডিছকাছ কৰিম। ৰে অপটিক্স আৰু ৱেভ অপটিক্স পাৰ্ট দুটা মডাৰ্ণ আৰু ক্লাছিকেল দুটা পাৰ্টতে ধৰা হয়। এতিয়া প্ৰথম কথাটো হ'ল ৰেৰ ওপৰত, অপটিক্সৰ ওপৰত, অৰ্থাৎ লাইটৰ ওপৰত প্ৰথম থিয়ৰিটো দিছিলে নিউটনে। নিউটন যদিও মেকানিক্সৰ মানুহ, তেখেতে লাইটৰ ওপৰত দিয়া প্ৰথম থিয়ৰিটো কোৱা হৈছিল নিউটন কৰ্পাস্কুলাৰ থিয়ৰি। কৰ্পাস্কুল মিন বাণ্ডুল অফ পাৰ্টিকুল, অৰ্থাৎ নিউটনে প্ৰথম দিয়া ল'টো আছিল নিউটন কৰ্পাস্কুলাৰ থিয়ৰি, আৰু নিউটনে কৈছিল লাইট কিছুমান পাৰ্টিকুল লৈ গঠিত, অৰ্থাৎ লাইট মিনছ বাণ্ডুল অফ পাৰ্টিকুলখিনি কি বুলি কোৱা হয়? কৰ্পাস্কুল। আৰু যিটো থিয়ৰি দিছিলে ইয়াক কোৱা হয় নিউটন
corpuscular theory আৰু এইটোৱে অপটিক্সৰ প্ৰথম থিওৰি আছিল ঠিক আছে সেকেন্ডলি হাইজেন আৰু এটা থিওৰি দিছিল যাক কোৱা হয় হাইজেন ৱেব থিওৰি আৰু যি এক্সপ্লেইন কৰিছিল হাইজেন আৰু এজন আছিল এটা আছিল মেক্সৱেল হাইজেন আৰু মেক্সৱেলে লাইট অৰ্থাৎ পোহৰক এটা ৱেব প্ৰপাৰ্টি বুলি কৈছিল দুটাই কি কৈছিল হাইজেন আৰু মেক্সৱেলে কৈছিল লাইট এটা ৱেভত থাকে অৰ্থাৎ লাইট ৱেব প্ৰপাৰ্টি দেখুৱায় নিউটনে কৈছিল লাইটে পাৰ্টিকুল নেচাৰ দেখুৱায় আৰু হাইজেন আৰু মেক্সৱেলে কৈছিল প্ৰপাৰ্টি দেখুৱায় আৰু হাইজেন এণ্ড মেক্সৱেলে নিউটনৰ ফাৰ্ষ্ট থিওৰামটো দৰবেক দেখাই পেলাই ৰিজেক্ট কৰি দিছিল ঠিক আছে কিন্তু তোমালোকে ফাৰ্ষ্ট ইয়াৰত কেইটামান পাইছিলা কোৱান্টামত ষ্ট্ৰাকচাৰ অফ এটমত পাইছিলা ফটো ইলেক্ট্ৰিক ইফেক্ট নেক্সট কম্পটন ইফেক্ট এই ইফেক্ট দুটা অৰ্থাৎ এই থিওৰি কেইটা অৰ্থাৎ এই ইফেক্ট কেইটা হাইজেন আৰু মেক্সৱেলে ৱেব থিওৰিৰ সহায়ত এক্সপ্লেইন কৰিব পৰা নাছিলে ফটো ইলেক্ট্ৰিক ইফেক্ট কম্পটন ইফেক্ট দুইটাকে মেক্সৱেল আৰু হাইজেনে ৱেব থিওৰিৰ থ্ৰু দি এক্সপ্লেইন কৰিব পৰা নাছিলে তাৰ পাছত এজন সাইন্টিষ্ট যাৰ নাম মেক্স প্লাংক আৰু এটা নতুন থিওৰি দিছিলে যাক কোৱা হয় কোৱান্টাম থিওৰি বুলি আৰু মেক্স প্লাংকে দিয়া কোৱান্টাম থিওৰিৰ সহায়ত ফটো ইলেক্ট্ৰিক ইফেক্ট আৰু কম্পটন ইফেক্টটো এক্সপ্লেইন কৰিব পৰা হৈছিল লাইটৰ পাৰ্টিকুল নেচাৰৰ ওপৰত বেছ কৰি বাট মেক্স প্লাংকেও ৱেব প্ৰপাৰ্টিখিনি এক্সপ্লেইন কৰিব পৰা নাছিলে ফাইনেলি ডি ব্ৰগলিয়ে এটা নতুন থিওৰি আৱিষ্কাৰ কৰিছিল তাত তেখেতে কৈছিল লাইটে ৱেব আৰু ডি ব্ৰগলিয়ে কৈছিল লাইটে ৱেভ আৰু পাৰ্টিকুল নেচাৰ দুইটাই দেখায় that is light have dual properties ডি ব্ৰগলিয়ে কৈছিল লাইট have dual properties নিউটনে প্ৰথম দিছিল কৰ্পাস্কুলাৰ থিওৰি যিটো ৰিজেক্ট কৰিছিল হাইজেন আৰু মেক্সৱেলে আৰু তেখেতসকলে দিছিল ৱেব থিওৰি এটা কিন্তু এই থিওৰিটোৱে ফটো ইলেক্ট্ৰিক ইফেক্ট এণ্ড কম্পটন ইফেক্টখিনি এক্সপ্লেইন কৰিব পৰা নাছিল দেন মেক্স প্লাংকে এটা নতুন থিওৰি দিছিল কোৱান্টাম থিওৰি বুলি আৰু সেই থিওৰিটোৱে ফটো ইলেক্ট্ৰিক ইফেক্ট এণ্ড কম্পটন ইফেক্টটোক এক্সপ্লেইন কৰিছিল বাট ই ৱেব প্ৰপাৰ্টিখিনি এক্সপ্লেইন কৰিব পৰা নাছিল আৰু শেহত ডি ব্ৰগলিয়ে দেখাই দিছিল যে লাইটে ৱেভ নেচাৰো দেখায় আৰু পাৰ্টিকুল নেচাৰো দেখায় that is light have both wave and particle nature ঠিক আছে নেক্সট আমি মেইনলি অপটিক্সৰ প্ৰথম ডিছকাছ কৰিম ৰে অপটিক্স পাৰ্ট 2 ৰে অপটিক্স ইয়াত ৰে মানে হৈছে পোহৰ অৰ্থাৎ লাইটে যাওঁতে যিটো পাথ ফলো কৰে সেইটোকে কোৱা হয় ৰে যদি আমি হোৱাট ইজ ৰে বুলি যদি সুধো তেতিয়া কেনেকৈ ক'বা হোৱাট ইজ ৰে তো কি হ'ব the path of light is called ray path of a light is called ray যদি আমি নৰ্মেল কে চাওঁ ৰে হৈছে এটা বিন্দুৰ পৰা ষ্টাৰ্ট হয় আৰু এই
এটা ডাইৰেকশ্যনত গৈ থাকে কিন্তু লাইট ৰেখিনি হৈছে সদায় ষ্ট্ৰেট পাথ এটা ফ'ল' কৰি যায় আৰু এক বাণ্ডুল অফ লাইটখিনিক কোৱা হয় বিম বুলি যদি বহুতখিনি ৰে একেলগে থাকে আৰু তাক আমি কি বুলি কওঁ বিম বুলি কওঁ সাপোজ টৰ্চটা যদি আমি মাৰি দিওঁ তাৰ পৰা গোটেই লাইটখিনি যেনেদৰে ওলাই যায় সেইটো কি হ'ব এ বিম অফ লাইট তো আজি ইমানেই আছিলে নেক্সট আৰু নতুন এটা টপিক লৈ আকৌ লগ